ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি মই সমাস অসমীয়া ব্যাকৰণ পাঠৰ সমাস বুজাবলৈ লৈছো। তোমালোকে দেখিছা আমি তোমালোকে জানা যে পিতাম্বৰ শব্দটো আমি দুই ধৰণে লিখিব পাৰিম। যে লিখিলো যে পিত যোগ অম্বৰ সমান পিতাম্বৰ। এইটো কি হল? সন্ধি হল। এইটো আমাৰ সন্ধি, হয়নে? তাৰপিছতে এই পিতাম্বৰ শব্দটো আকৌ আমি এনেদৰে লিখিম যে পিত যি অম্বৰ সমান পিতাম্বৰ। এই যে দুই ধৰণে লিখিলো, প্ৰথমটো হ'ব আমাৰ সন্ধি আৰু দ্বিতীয়টো হ'ব আমাৰ সমাস। তোমালোকে গম পাইছা যে সন্ধি আৰু সমাস, এই সমাস কৰিবলৈ যাওঁতে আমাৰ সন্ধি আৰু সমাসৰ মাজত এটা পাৰ্থক্য আছে। যে আমি দেখিলো যে দুটা শব্দৰ পিত আৰু অম্বৰ। পিত বুলি কোৱাৰ লগে লগে আমি কি হ'ল, পিত শব্দৰ প্ৰথম এই দুটা শব্দৰ শেষৰ বৰ্ণ পিত ইয়াৰ পাছত এটা আমাৰ অ আছে পিত, আৰু পিছতো আমাৰ কি আছে? অম্বৰ। এই যে অম্বৰ অ মিলি আহুল হৈ পেলাই আমাৰ এই পিতাম্বৰ শব্দটো হৈছে। পিতৰ পাছত অ আছে, অম্বৰ আগৰ বতে এই দুইটা মিলি আমাৰ হৈছে। অৰ্থাৎ প্ৰথম শব্দটোৰ শেষ বৰ্ণ আৰু দ্বিতীয় শব্দটো আদি বৰ্ণ দুইটা লগ লাগি এটা হোৱাকে আমি কি বুলি কওঁ? সন্ধি বুলি কওঁ। কিন্তু সমাসে কি হ'ব? দুটা বা ততোধিক শব্দ বা পদ মিলি এক হোৱাকহে সমাস বুলি কয়। আমি চাম যে দুটা বা ততোধিক শব্দ বা পদ মিলি, মনত ৰাখিবা, মিলি এক হোৱাকে সমাস বোলা হয়। হয়নে? যে দুটা বা ততোধিক শব্দ বা পদ মিলি এক হোৱাকে সমাস বুলি কোৱা হয়। পদ কাক বোলে? যে বিভক্তিযুক্ত শব্দক পদ বুলি কয়। বিভক্তি কেইটা? আমাৰ 7টা। প্ৰথমা এ ই, দ্বিতীয়া ক, তৃতীয়া ৰে দ্বাৰা, চতুৰ্থী অক লৈ, পঞ্চমী পৰা, ষষ্ঠী ৰ, সপ্তমী ত। সেইকেইটা বিভক্তিৰ চিন। সেই বিভক্তিযুক্ত শব্দকে আমি পদ বুলি কওঁ। প্ৰথম শব্দটো আকৌ চোৱা যে পিত যি অম্বৰ। দুটা বা ততোধিক, ইয়াত 3টা আছে। পিত যি অম্বৰ, সেই দুটা বা ততোধিক শব্দ বা পদ মিলি এক হ'ল পিতাম্বৰ। তাক আমি সমাস বুলি কলো। আৰু দুটা প্ৰথম শব্দটো শেষ বৰ্ণ, দ্বিতীয় শব্দটো আদি বৰ্ণ লগ লাগি এটা শব্দ হোৱাকে আমি সন্ধি বুলি কম। গতিকে এতিয়া সন্ধি আৰু সমাসৰ মাজত কিছুমান পাৰ্থক্য আছে। ইয়াৰ প্ৰথম কাম কি হ'ল? সন্ধি আৰু
সন্ধি আৰু সমাস কি হ'ব সন্ধি আৰু সমাস এই দুইটাই সন্ধি আৰু সমাসে কি হ'ব যে আমাৰ বাক্য ছুটি কৰাৰ প্ৰধান উপায় বাক্য ছুটি কৰা প্ৰধান উপায় আৰু ভাষাৰো লালিত্য বাঢ়ে গম পাইছা সেইকাৰণে আমাৰ শব্দবিলাকৰ বাক্যবিলাকৰ মাজত আমাৰ সন্ধি আৰু সমাসৰ প্ৰয়োজন আছে আমি কথা কওঁতে বাক্য কওঁতে কিতাপ সাহিত্য পঢ়োঁতে তোমালোকে পঢ়িছা গল্প পঢ়িছা প্ৰবন্ধ পঢ়িছা তোমালোকে এটো কি বিদ্যালয় যিবোৰ পাঠ পঢ়িছা অসমীয়াতে হওক বা ইংৰাজীতে হওক তাত আমাৰ এইবিলাক থাকিব সন্ধি আৰু সমাস থাকিব লাগিব ভাষা বুলি ক'লে সন্ধি আৰু সমাস আহিব বিশেষকৈ অসমীয়াত বেছিকৈ ব্যৱহাৰ হয় গতিকে ইয়াৰ এই বাক্যত সন্ধি আৰু সমাস ব্যৱহাৰ কৰা মূলতে হ'ল কি ইয়াৰ লালিত্য বৃদ্ধি কৰা তোমালোকে কথাটো মনত ৰাখিবা গতিকে এই যে দুটা বা ততোধিক শব্দ বা পদ মিলি এক হোৱাকে সমাস বুলি কয় আৰু এই সন্ধি আৰু সমাস বাক্য ছুটি কৰাৰ প্ৰধান উপায় সন্ধি আৰু সমাস বা সমাসে বাক্য ছুটি কৰাৰ প্ৰধান উপায় আৰু ভাষাৰো লালিত্য বাঢ়ে সেইকাৰণে আমি ইয়াক ব্যৱহাৰ কৰোঁ কিন্তু এইখিনিতে আমাৰ কি আছে গঠনৰ ক্ষেত্ৰত সন্ধি আৰু সমাসৰ কিছু পাৰ্থক্য আছে গতিকে তোমালোকে পাৰ্থক্যকেইটা তোমালোকে মন ৰাখিবা যে আমাৰ পাৰ্থক্য আছে দুইটাৰ মাজত মনত ৰাখিবা আমাৰ পাৰ্থক্য আছে পাৰ্থক্যবোৰ কেনেকৈ চোৱা সন্ধি বৰ্ণ মিলন হয় সমাসত পদৰহে মিলন হয় এক নম্বৰ কৈবা যে সন্ধি কি হ'ব সন্ধি কি মিলন হয় সন্ধি বৰ্ণ মিলন হয় মিলন হয় আৰু সমাসত কি হয় সমাসত কিহৰ মিল হয় বুলি কৈছো পদৰ হে মিলন হয় এই কথাকেইটা মনত ৰাখিবা এইটো এটা ইয়াত সমাসত এয়া হয় আকৌ তোমালোকে চোৱা 2 নম্বৰ অকমান ডাঙৰ যে সমাসত ব্যাখ্যাত্মক আৰু বিশ্লেষণাত্মক বাক্য থাকে সমাসত কি থাকে বুলি কৈছো সমাসত থাকিব সমাসত ব্যাখ্যাত্মক আৰু বা বিশ্লেষণাত্মক হ'ব বিশ্লেষণাত্মক বাক্য থাকে দেই মনত ৰাখিবা বাক্য থাকে কিন্তু বাক্য থাকে যিবিলাক এই বাক্যক ব্যাস বাক্য বা সমাস বাক্য বুলি কোৱা হয় এই বিশ্লেষণাত্মক ব্যাখ্যাবিলাক কি বুলি কয় মনত ৰাখিবা সেইবোৰক কি বুলি কয় ব্যাস বাক্য বা সমাস বাক্য বোলা হয় এইবিলাকক দেই সমাস বাক্য বোলা হয় মনত ৰাখিবা কিন্তু সন্ধি ক্ষেত্ৰত এইবোৰ নাই সমস্যমান পদকেইটা মিলি যিটো নতুন পদ সৃষ্টি কৰে তাক সমস্ত পদ বুলি কোৱা হয় আৰু এই গোটেই পদবোৰ মিলি যিটো পদ হেইহে তাকে সমস্ত পদ বোলা হয় যেনে পিত অম্বৰ পিন্ধে যি সি পিতাম্বৰটো সমস্ত পদ আৰু বাকীবিলাক বিশ্লেষণাত্মক বা ব্যাস বাক্য বা সমাস বাক্য বুলি কোৱা হৈছে কিন্তু সন্ধিত এই ক্ষেত্ৰবোৰ নাথাকে কিন্তু সন্ধিত মনত ৰাখিবা কিন্তু সন্ধিৰ ক্ষেত্ৰত এইবোৰ নাই এইবোৰ নিয়ম নাই আচলতে এটা কৰিলে হয় এইবোৰ নাথাকে তোমালোকে জানা আৰু 3 নম্বৰত হ'ব যে 3 নম্বৰ হেইতে সন্ধি হোৱা পদবিলাক সংগতি নাথাকিবও পাৰে মনত ৰাখিবা যিবোৰ আমাৰ সন্ধি হয় সন্ধি হোৱা পদবিলাক
লিখি ল'বা সন্ধি হোৱা পদবিলাকৰ সংগতি নাথাকে এইকেইটা কথা মনত নাৰাখিলে আচলতে সমাস আৰু সন্ধিৰ মাজত তোমালোকৰ দিগদাৰ আহিব নাথাকে কিন্তু সমাসত ব্যস্ত পদ বা সমস্যমান পদৰ সংগতি থাকে হয়নে কিন্তু সমাসত সমস্ত পদ বা সমস্ত পদ বা সমস্যমান পদৰ সংগতি থাকিব লাগিব তেতিয়াহে সি সমাস হ'ব আকৌ 4 নম্বৰত এটা 4 নম্বৰত তোমালোকে সন্ধি হোৱা পদবিলাকৰ স্বৰ্গীয় অৰ্থ থাকি যায় হয়নে বা নিজৰ অৰ্থ থাকে যিবোৰ সন্ধি হয় যিবোৰ সন্ধি হোৱা পদবিলাকৰ মনত ৰাখিবা সন্ধি হোৱা পদবিলাকৰ স্বৰ্গীয় অৰ্থ থাকে মানে নিজৰ অৰ্থ থাকে স্বৰ্গীয় মানে নিজৰ অৰ্থ থাকে কিন্তু সমাসত সমস্যমান পদ বা ব্যস্ত পদৰ অৰ্থ সমস্ত পদত নাথাকিবও পাৰে গম পাইছা সমস্ত পদত নাথাকিবও পাৰে বুজি পাইছানে গতিকে আজি আমি সন্ধি আৰু সমাসৰ মাজত পাৰ্থক্য দেখিলো যে সন্ধি দুটা শব্দৰ প্ৰথমটো শেষ বৰ্ণ আৰু দ্বিতীয়টো আদি বৰ্ণ লগ লাগি আমাৰ কি হৈছে সন্ধি হৈছে তাৰপা পিত যি অম্বৰ অৰ্থাৎ দুটা বা ততোধিক শব্দ বা পদ মিলি একে হোৱাকে আমি সমাস বুলি কৈছো যেনে পিত অম্বৰ এইটো সন্ধি হৈছে আৰু ইফালে দুটা বা ততোধিক শব্দ বা পদ মিলি এক হোৱাকে সমাস বোলা হৈছে ইয়াত পাৰ্থক্য আছে নে ইয়াত আমাৰ পাৰ্থক্য আহি পৰিছে পাৰ্থক্যটো কি হৈছে যে সন্ধি বৰ্ণ মিলন হয় সমাসত পদৰহে মিলন হয় আকৌ সমাসত ব্যাখ্যাত্মক বা বিশ্লেষাত্মক বাক্য থাকে ব্যাস বাক্যক সমাস বোলা হৈছে ইয়াক সেই বিশ্লেষণ বা ব্যাখ্যাত্মক শব্দবিলাকক আমি ব্যাস বাক্য বা সমাস বাক্য বোলা হৈছে আৰু গোটেইটো যিটো এটা পদ হয় তাক আমি সমস্ত পদ বোলা হৈছে কিন্তু সন্ধিৰ ক্ষেত্ৰত এইবোৰ এনেকুৱা নিয়ম নাই আচলতে আকৌ সন্ধি হোৱা পদবিলাকৰ সংগতি থাকে কিন্তু সমস্ত পদ বা সমস্যমান পদৰ সংগতি থাকিব কিন্তু সন্ধি হোৱা পদবিলাকৰ সংগতি নাথাকে 4 নম্বৰ সন্ধি হোৱা পদবিলাকৰ স্বকীয় অৰ্থ থাকে কিন্তু সমাসত সমস্যমান পদ বা ব্যস্ত পদৰ অৰ্থ সমস্ত পদত নাথাকিবও পাৰে এয়া হ'ল আচলতে আমাৰ সন্ধি আৰু সমাসৰ নিয়ম তাৰপিছত আমাৰ সমাস কেইবিধ আমি ইয়াৰ পাছত আলোচনা কৰিম গতিকে আজি আমি সমাসৰ ইমানটা সামৰিছো ইয়াৰ পাছত আকৌ আমি আৰম্ভ কৰিম